ডিব্ৰুগড় চহৰৰ 10 নং ৱাৰ্ডত হুলস্থুলীয়া পৰিৱেশ। এটা চিল হৈ থকা আট্টালিকাক কেন্দ্ৰ কৰি সৃষ্টি হ'ল এক অভূতপূৰ্ব উত্তপ্ত পৰিস্থিতিৰ। প্ৰশাসনৰ নাকৰ তলতে আইনত বুঢ়া আঙুলি দেখুওৱাৰ চেষ্টা নে আন কিবা। যি আট্টালিকাক জিলা প্ৰশাসনে চিল কৰি দিছিল, য'ত প্ৰৱেশ কৰা সম্পূৰ্ণ নিষিদ্ধ আছিল, আজি তাৰ ভিতৰত কেনেকৈ সোমাল মানুহ। যোৱা 7 মাহ পূৰ্বে সেই কঁপি উঠা ঘটনা। সেইটোৱে অভিশপ্ত আৰু অবৈধ আট্টালিকা, যাৰ ওপৰৰ পৰা সামগ্ৰী খহি পৰি অকাল মৃত্যুক সাৱটি লগা হৈছিল সালামা বেগম নামৰ এগৰাকী মহিলাই। তাৰ পিছতেই জিলা প্ৰশাসনে এই আট্টালিকাটোত অসাংবিধানিক আৰু অবৈধ ঘোষণা কৰি সম্পূৰ্ণৰূপে চিল কৰি দিছিল। কিন্তু আজি হঠাৎ কি হ'ল জানিব পৰা মতে, যোৱা 15 জুনত মালিক পক্ষই এক বিশেষ অৰ্ডাৰ উলিয়াই আজি আট্টালিকাটোত লাগি থকা ছাটাৰিঙৰ কাঠসমূহ খুলিবলৈ মজদুৰ লৈ উপস্থিত হয়। মালিক পক্ষৰ যুক্তি, এই ওলমি থকা ছাটাৰিঙৰ বাবে পুনৰ যিকোনো মুহূৰ্ততে ডাঙৰ ঘটনা ঘটিব পাৰে, গতিকে ইয়াক খোলাটো জৰুৰী। কিন্তু যি আট্টালিকা চিল হৈ আছে তাত প্ৰৱেশ কৰাৰ অধিকাৰ মালিক পক্ষক কোনে দিলে? মৃত সালামা বেগমৰ পৰিয়ালৰ লোকৰ ক্ষোভ আৰু কান্দোন। ঘটনাস্থলীত 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কাউন্সিলৰ আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হয় আৰু কোনো নিৰ্দেশ নিদিয়াকৈয়ে প্ৰস্থান হয়। প্ৰয়াত সালামা বেগমৰ পৰিয়ালে এতিয়া ইয়াক লৈ তীব্ৰ বিৰোধিতাৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 আছাম ডেইলি।